আপোনাক নেটত চাইছিলোঁ এটা মন্দিৰ, সেই মন্দিৰটোলৈ লৈ যাম আপোনাক। ইয়াত ধুনীয়া বতাহ মাৰিছে। ফাইনেলি মই শ্বৰ টেম্পল পালোহি। এতিয়া আগত কেইটামান দেখি আছে, তাকো দেখাম ভাবিছোঁ। আৰু মন্দিৰটো চব কেনেকুৱা লাগিছে চাব পাৰে। বিদেশী মানুহ আছে ইয়াত, এইবোৰ চব বাহিৰৰ পৰা অহা। কেনেকুৱা লাগিছে চব বগা বগা মানুহবোৰ। বহুত পুৰণি মন্দিৰ হয় এইটো, ভালে লাগি আছে এতিয়া। এইটোৱে হয় বহুত পুৰণি মন্দিৰ। মজা লাগিছে। কিহে বনাইছিলে কিহে বান্ধৱে বনাইছিলে? মই শিকিব লাগিব কিহে এইবোৰ চব তপস্যা টপ জেগাই বনাই থৈছে ন। যিমান আছে চব তপস্যা বনোৱা জেগাই আছে। এইটো নেটত চাৰ্চ কৰিব মহাবলীপুৰম বুলি, ইয়াতে ওলাব। মই তাত আহিছোঁ এতিয়া। হাতী এটা আছিলে, ক'ত গ'ল হাতীটো বা? বাঘ নাই কি বনাই থাকিছে বা? বাঘৰ মূৰ্তি লাইন লাইন বনাই থৈছে। ইয়াৰ মানুহবোৰো চাব পাৰে আপুনি কেনেকুৱা থাকে। উৎসৱ দেখাই দিছোঁ। ইয়াৰ মহিলাবোৰ এনেকুৱা থাকে। ইয়াৰ মহিলা, ইয়াৰ ছোৱালীবোৰ। এইবোৰ তপস্যা মন্দিৰ বুলি ক'ব পৰা যায়। মন্দিৰ ইয়াততো মানুহ লভাৰ পইণ্টো বনাই দিছে ক'ত ক'ত। নহওক বহুতখিনি ফুৰিলোঁ। ইয়াত মানে মোৰ অহা এমাহমান হ'ল। তামিলনাডু মানে বহুতখিনি জেগাও ফুৰিলোঁ বুলি ক'ব লাগিব। তাৰ এক্সপিৰিয়েঞ্চ এটা পাইছোঁ। মানে কি এক্সপিৰিয়েঞ্চ ক'বলৈ গ'লে এইটো বেড এক্সপিৰিয়েঞ্চ পাইছোঁ ইয়াত। ইয়াত মানে প্ৰায় জেগাত মানুহবোৰ বেয়া, ঠগবাজি ঠগৰামি বেছি পায়। আপোনালোকে যদি আহে ভালকৈ হুঁচিয়াৰকৈ আহিব। আৰু এইবোৰ চাওক বিদেশী মানুহ নেকি বগা বগা ওলাইছে। মানে আমাৰ দেশত এনেকুৱা বগা মানুহ পোৱা নাযায় বাৰু। তো সেইটোৱে আপোনালোকে আহিলে মানে হুঁচিয়াৰকৈ আহিব। বহুত মানে মানুহবোৰ বেয়া, আমাৰ লগৰ বুলি ক'ব লাগিব। তাৰপিছত আৰু বহুত মানে আমাৰ বিশেষ মানে তামিলনাডুৰ পৰা বাহিৰৰ মানুহখিনিক যদি দেখা পায়, সিহঁতে কিবা ধৰ তোৰ দৰকাৰ বুলি সুধিব গ'লে বা কিনিব গ'লে ঠগ বাছটো কৰিব বেছিকৈ বিচাৰে। সেইকাৰণে বিয়াত সাৱধান থাকে। আৰু চেন্নাই চেণ্ট্ৰেল নম্বৰ 1 বিয়া জেগা, তাত বেছিকৈ হুঁচিয়াৰকৈ আহিব। বহুতখিনি ফুৰি আহিলোঁ। এতিয়া কি কৰিম আৰু ক'বলৈ জেগা নাই। মই খকে যাওঁগৈ ন, দেৰি হৈছে এইবাৰ। যাবলৈ হৈছে আৰু। ঐ আমি ক'ত যাওঁ এতিয়া? ক'বা ক'ত যাওঁ? আগলৈ ন একদম তই কাহানিও দেখি পোৱা নাই কৈছিলি নাবনো। আজি একদম আজি দুবাৰ খাই দিবি দেই। এতিয়া দুবাৰ খাবলগীয়া পেন এটা লাগে নহয়। এতিয়া পেন এটা ল'ব ক'বা? পেন ক'ত আছে বাৰু? ইয়াত পেন পাই গা ধুবলৈ সাগৰৰ কিনাৰত। পেন দুটা লৈ ল'লে 100 টকীয়া পেন 200 টকা লৈছে দুটা। সিহঁতে গা ধুব বোলে। এখন দোকান পৰা ল'লে, কেতিয়াবা আহিলে ল'ব পাৰিব। ইয়াত সাগৰ আছে, সাগৰত গা ধুব পাৰিব। এইফালে দোকান পোহৰ আছে, ধুনীয়া ঘৰ এনেকৈ যাব পাৰিব। চব আছে, চব ছোৱালীৰ কাৰণে গা ধুবলৈ ধুনীয়াকৈ হৈ যাব। ল'লি ন? এতিয়া ঝপিয়াবিগৈ ন? ঝপিয়াম তেতিয়াহ'লে খালি দিলি আৰু। তাততো মেৰিনা বিচৰ নিচিনাই আছে এনেকৈ গলিটো। চব ইয়াত ঘোঁৰা ৰেচ আছে। পুৰা খাব পাৰে ৰেচ, পইচা লয়। আৰু উট বুলি কয় যোনটো হয়তো গৈ আছে। চবে দেখাব নোৱাৰিলোঁ। চব কিমান মজা লাগে। আমাৰ দাদাই গা ধুব
ঘোঁৰাবোৰ যিহেতু বিৰাট মস্ত দেই ন একদম এইবোৰে অৰিজিনেল ঘোঁৰা হয় নহয় এইবিলাকে ঘোঁৰা আকৌ চিনেমা ঘোঁৰা এয়া ফাইনেলি সাগৰত পালোহি এতিয়া কাৰণ মহাবালিপুৰাম বীচ বুলি কোৱা হয় এইটো চাব পাৰে বহুত ভাল লাগে বহুত দূৰ দূৰৰ পৰা মানুহ আহে ইমান ধুনীয়া চৰাঞ্চল কেনেকুৱা লাগিছে ইয়াত আহি আজি হা চাংছে আজি ভাল লাগিছে ন প্ৰথমবাৰ আহি এয়া প্ৰথম নহয় বাৰু ভাল লাগিছে ন ইয়াত আহি মজা চবতকৈ সুবিধা লাগিছে কেলে মানুহ বেছি অঁ মানুহ বেছিকৈ লাজ লাগিছে তাৰমানে হয় হয় কথা পাতি আহিলে চব কথা বাদ দিয়ে ন এতিয়া পেণ্ট পিন্ধিবলৈ উপায় পোৱা নাই লুঙি লৈ নাহিলে হাফ পেণ্ট পিন্ধিলে এতিয়া লুঙি নিকিনিলো কেনেকৈ খোলে কি কৰে আকৌ ইয়াত সৰু ল'ৰা ছোৱালী যেনেবাকৈ আহে ইয়াত মেলা বজাৰ খেলিবলৈ পাৰিব ৰুচক জাম্পিং খেলি আছে ৰুচক মেলা বজাৰ টিকেট লৈ ইয়াত সম্পূৰ্ণ সৰু ল'ৰা ছোৱালীৰ কাৰণে বিৰাট ভাল খেলিবলৈ সৰু চাওক মিকি মাউচ ইয়াত চবেই খেলিব পাৰে সৰু ডাঙৰ ল'ৰা ছোৱালী চব পাৰিব খেলিবলৈ শুনি আছে বাৰু কিবা মেচিন জেনেৰেটৰে ঘূৰাই আছে নেকি